ঘৰটো সৰু যদিও ইয়াক পূৰণ কৰাটো বহুত ডাঙৰ সপোন। ৰাতিপুৱাৰ পৰা চাই আছোঁ যে ঘৰটোৰ কাম কিমান দূৰ আগবাঢ়িছে। আৰু এইটো চাই থাকোঁতে আকাশত এবিধ আচৰিত বস্তু দেখিলোঁ। মানে মোৰ কাৰণে আচৰিত, আপোনালোকে হয়তো জানিব পাৰে যে এনেকৈ দীঘল যে চিন হৈছে, কিয় বাৰু হৈছে মোক কমেণ্ট কৰি জনাব পাৰিবনে? যদি জনাব পাৰে মোৰ কাৰণে এটি নতুন বস্তু জনা হ'ব। আৰু তাৰপিছত দেখিলোঁ যে দাদাই চিঙৰা আনিলে আৰু অকণমান শাক আনিলে, মানে মিস্ত্ৰী কেইজনক দিবৰ কাৰণে আজি চিঙৰা খুৱাম। আনকালেতো লুচি চুচিয়ে বনাই থাকোঁ, কিন্তু তেওঁলোকৰো হয়তো খাই আমনি লাগিব পাৰে সদায় লুচি। কিন্তু মই চিঙৰাটো মানে ভাঙি দেখিলোঁ যে ভিতৰত যিবোৰ আলু দিছে সেইবোৰত বাকলি দিছে, আৰু যিবোৰ চিঙৰা আলুত বাকলি দিয়ে মই একেবাৰে খাই বেয়া পাওঁ, নাখাওঁ বুলিয়ে ক'ব পাৰি। সেইকাৰণে মই নিজৰ কাৰণে বনাই ল'লোঁ। 1 পেকেট মেগী আৰু সেউজীয়া মটৰো আছিলে, সেইকেইটাও দি দিলোঁ আৰু অকণমান পালেং শাকো দি দিলোঁ। পিছে আপোনালোকে মোৰ নিচিনা চিঙৰা আলুত বাকলি দিলে বেয়া পায় নেকি? কমেণ্ট কৰি জনাবচোন। আৰু গোটেইকেইটা বহি বাৰাণ্ডাতে খালোঁ, মই মেগী খালোঁ, বৌহঁতে বাৰু চিঙৰাই খালে, মাও চিঙৰাই খালে। আজিৰ ভিডিঅ'টো আছিল ইমানেই, সোনকালে লগ পাম। ধন্যবাদ। ভিডিঅ'টো কেনে পালে জনাব।